যতৰ লিখা হেল্ল' এভৰিৱান এছামিজ মাদাৰ ডায়েৰী পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা প্ৰায় 9:30মান সময় হৈছে। মাইনাৰ স্কুল বন্ধ, সেইকাৰণে মই তাইক এনেকৈ ৰাতিপুৱা পঢ়াবলৈ আৰম্ভ কৰিছোঁ। এনে ৰাতিপুৱা পঢ়ুৱাই নহয়গৈ দৌৰা দৌৰিতে, কিন্তু যিদিনাখন বন্ধ হয় সেইদিনাখন মই তাইক অকণমান হ'লেও ৰাতিপুৱা পঢ়াবলৈ চেষ্টা কৰোঁ। আৰু বাবুই যিহেতু আমনি কৰি আছিল, তাক খেলাই থাকিব লাগে, গতিকে ভাবিলোঁ বাবুকো ইয়াত খেলুৱাই থাকোঁ আৰু লগতে তাইক পঢ়াই থাকোঁ। এয়া দেখিছে আমাৰ বাবুৰ কেনেকুৱা আমনি আজিকালি, সি মানে কোচত উঠি থাকিব খোজে, খেলি থাকিব খোজে। সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাই লওঁ অকণমান। মাইনাক মই এইকেইদিন অসমীয়া শিকাই আছোঁ যিমান পাৰোঁ। অসমীয়া আচলতে আমাৰ ইংলিছ মিডিয়ামত দিয়া ছাত্ৰ ছাত্ৰীসকল বা বাচ্চাবিলাক অকণমান দুৰ্বল হয়, সেইকাৰণে মই প্ৰথমৰ পৰাই তাইক অসমীয়াত গুৰুত্ব দি আছোঁ। বাকীখিনিতো হৈয়ে যায় স্কুলত। অসমীয়া আমাৰ শিশুসকলক শিকাবৰ কাৰণে প্ৰথমতে আখৰখিনি শিকাই লোৱাটো বহুত জৰুৰী, কাৰণ আখৰ চিনি নাপালে পিছত বহুত দিগদাৰ হয়। সেইকাৰণে মই ক খ চ খ সেইবিলাকতো শিকাইছোঁৱে, অ আ ক খ। এতিয়া মই তাইক এনেকৈ প্ৰথমতে মাত্ৰা নথকা শব্দবিলাক লিখিবলৈ শিকাইছিলোঁ। এতিয়া আকাৰটো মই আৰম্ভ কৰিছোঁ, আকাৰ থকা শব্দবিলাক দি আছোঁ। 1 2 3 4 5 6 7 8 9 গতিকে এনেকৈয়ে আমাৰ শিশুসকলক ষ্টেপ বাই ষ্টেপ যদি শিকায় তেনেহ'লে কেতিয়াও নাপাহৰে। আৰু কৈছোঁৱেই নহয়, আখৰ শিকোৱাটো বহুত দৰকাৰী। প্ৰথমতে আখৰটো যদি ভালকৈ চিনি পায় তেনেহ'লে আমাৰ শিশুৱে যিকোনো বিষয়ে হওক, হিন্দী হওক, অসমীয়া হওক, ইংৰাজী হওক, ধুনীয়াকৈ শিকি যাব। আৰু এতিয়া একেবাৰে আবেলি সময়হে আপোনালোকৰ ওচৰলৈ আহিছোঁ দেই। এয়া আমাৰ আবেলি শুবলৈ ওলাই এনেকৈ আমি সাধুকথা কিতাপ পঢ়ি আছোঁ। আপোনালোকক আগৰ ব্লগতো দেখুৱাইছিলোঁৱে। বিচনাৰ অৱস্থা আপোনালোকে ইগন'ৰ কৰিব দেই। আমাৰ চাৰিওফালে গাৰু হৈ আছে, কাৰণ বাবুক আজিকালি মই চাৰিওফালে গাৰু দি থ'ব লগা হয়, কাৰণ সি ঘূৰি থাকে। গতিকে সেইকাৰণে এনেকুৱা আমাৰ বিশৃংখল বিচনা। উপায় নাই, এনেকৈয়ে বাচ্ছাৰ লগত থাকোঁ। আৰু সিহঁতক মই দুয়োটাকে সাধু কথা শুনাই আছোঁ। মাইনাক সৰুতে বহুত শুনাইছিলোঁ। আমাৰ মাইনাৰ সাধু কথা শুনি বহুত ভাল পায়। আপোনালোকক দেখুৱাম কেতিয়াবা তাইৰ সাধু কথাৰ কিতাপ কিমান আছে, বহুত বেছি আছে। অসমীয়াও আছে, ইংৰাজীও আছে। আৰু এতিয়া দেখিছোঁ আমাৰ বাবুও বহুত ভাল পোৱা হৈছে। এই দেখিছে পূৰা কিতাপখন চুই থাকে সি, আৰু মানে তাৰ ছবিবিলাক যে দেখে সেইবিলাক বহুত ভাল পায়। আমাৰ শিশুসকলক পঢ়াৰ প্ৰতি আগ্ৰহী কৰিবৰ কাৰণে এইটোৱে হৈছে ফাৰ্ষ্ট ষ্টেপ, মানে সাধুকথা। আমাৰ বৰ্তমান সময়ত সাধুকথা পঢ়া বা শুনা নোহোৱাই হৈ গৈছে, কিন্তু আমি মাকবিলাকে যদি অকণমান চেষ্টা কৰোঁ সৰুৰে পৰা, তেতিয়া দেখিব আপোনালোকৰ শিশুসকলেও বাহিৰা কিতাপ বা কিতাপৰ প্ৰতি আগ্ৰহী হৈ উঠিব। সেইকাৰণে যিমান পাৰে সাধুকথা এইবিলাক সৰুৰে পৰা পঢ়াবলৈ চেষ্টা কৰিবচোন। আমাৰ কিন্তু দুয়োটাই মানে দেখিছোঁ বহুত ভাল পায়। আৰু সাধুকথাবিলাক সদায় ডাঙৰ ডাঙৰ ছবি থকা হ'লে বেছি ভাল হয়, বেছি আগ্ৰহী হয়। দেখিছে আমাৰ বাবুই কেনেকৈ মানে পূৰা কিতাপখন চুইত থাকে। সি কি বুজি পায় নাজানো, কিন্তু মাইনাই আমাৰ বহুত বেছিয়ে ভাল পায় আৰু সাধুকথা শুনি। তাই ইংৰাজী সাধুকথাবিলাক নিজে নিজে অকণমান পঢ়িবও পৰা হৈছে, সৰু সৰু স্পেলিংবিলাক, কিন্তু অসমীয়াখিনি মই পঢ়াই দিওঁ। আৰু এতিয়া আহিছোঁ একেবাৰে 5:10 দেই। মাইনা পাৰ্কত গৈছে আৰু আমাৰ বাবু এতিয়াহে শুইছে, দেখিছেনে? এয়া তাক শুৱাই দিলোঁ মই। এনেকৈয়ে মোৰ মানে কাম পৰি থাকে সিহঁতৰ লগত লাগি থাকোঁতে এতিয়াহে মই বাকী কামবিলাক কৰিম। আপোনালোকক দেখুৱাই যাওঁ কি কৰোঁ। মই দুপৰীয়া ভাত খাই একো কামেই কৰা নাই, এনেকৈ থৈ দিছোঁ। কেৱল চফাখন অকণমান সময় ঠিক কৰি থৈ দিছিলোঁ, আৰু ফ্ল'ৰত দেখিছেনে কিমান লেতেৰা। এতিয়া মই এয়া দুয়োটা ঘৰ সাৰি দিম। আবেলি এবাৰ ঘৰ নাসাৰিলে বহুত লেতেৰা হয়। আচলতে বাচ্ছা লগ থকা ঘৰ ক'বই নালাগে আৰু কিমান বাৰ সাৰিব লাগে। তথাপিও মই ৰাতিপুৱা আৰু আবেলি মুঠতে সাৰিমেই, বাকী টাইমত যিয়ে নহওক। এতিয়া দেখুৱাইছোঁ পাকঘৰৰ অৱস্থা। ভাত খাইছোঁ, ভাত চাত খাই তেনেকৈয়ে মই থৈ দিছোঁ, কাৰণ বাচ্ছাক প্ৰথমতে চম্ভালিব লাগিব, পাছতহে এইবিলাক কাম হৈ থাকিব। সেইকাৰণে প্ৰথমতে সিহঁতক মানে বিচনাত লৈ গ'লোঁ শুৱাবৰ কাৰণে, কিন্তু কোনেও নুশুলে। এতিয়াহে বাবু হৈছে, মাইনাটো নুশুলেই। তেনেকৈয়ে থাকি তাই 4:30 মানত পাৰ্কত ওলাই গ'ল। এতিয়া মই লাগি গ'লোঁ কামত। এইবিলাক কাম মই কেতিয়াবা অৱশ্যে দেউতাক আহি পোৱাৰ পিছত সন্ধিয়াহে কৰোঁ, কিন্তু আজি যিহেতু বাবু শুই গৈছিলে সেইকাৰণে মই ভাবিলোঁ এইখিনি আজৰি কৰি থৈ দিওঁ। এতিয়া মোৰ এনেকৈয়ে কামবিলাক চলি আছে। আচলতে মানে যেতিয়াৰ কাম
যিখিনি সময়ত কৰিব লাগিছিলে তেনেকৈ নহয়ে যেতিয়াই সময় পাওঁ তেতিয়াহে কৰোঁ এতিয়া এয়া বাচনৰ দম দেখিছে কিমান বাচন কিন্তু এইবিলাকো মই ব্লগত দেখুৱাই থাকোঁ একেবাৰে সন্ধিয়াহে ধুওঁ কিন্তু আজি কৈছোঁৱে নহয় সময় পোৱাৰ কাৰণে মই ভাবিলোঁ এইখিনি একেবাৰে কৰি থৈ দিওঁ আৰু একেবাৰে বাচন চাচন ধুই মই এই চিংটোও ধুই দিলোঁ কাৰণ এইটো সদায় মই যেইবাৰে বাচন ধুওঁ সেইবাৰে ধুই থৈ দিওঁ এতিয়া চাওক অকণমান হ'লেও বাচনে চাচনে মোৰ পাকঘৰটো চিচিল দেখিছেনে এই বাচনবিলাক অৱশ্যে পিছত মই অকণ পানীবিলাক নোহোৱা হ'লে আঁতৰাই থৈ দিম তথাপি অকণমান চাফা হৈছে যিমান চাফা কৰি ৰাখিব লাগিছিলে সিমান থোৱা নহয়গৈ কিন্তু উপায় নাই এনেকৈয়ে চলি আছোঁ এতিয়া মোৰ 5:30 সময় হ'ল দেখিছেনে আধা ঘণ্টা সময় গ'ল এতিয়াহে আপোনালোকৰ ওচৰলৈ আহিলোঁ মোৰ মাতটো ভালেই হোৱা নাই এতিয়াও চৰ্দিৰ ভাৱটো আছেই অৱশ্যে চৰ্দি নাই যিহেতু বহি গৈছিলে সেইকাৰণে এতিয়াও মাত ভাঙিয়ে আছে পুৰা দৌৰা দৌৰি আধা ঘণ্টাত মই এইখিনি কাম কৰি শেষ কৰিলোঁ বাবু শুইয়ে আছে সি চাগে 6টামানলৈকে শুব 5:30 হ'ল দেখিছে মানে বাচ্ছাৰ লগত এতিয়া মোৰ কাম পৰিয়ে থাকে এতিয়া মোৰ মতে দেই মোৰ ফাৰ্ষ্ট প্ৰায়ৰিটি মোৰ বাচ্ছা ঘৰৰ কাম হৈ থাকিব ৰাতিপুৱাৰ কাম সন্ধিয়া কৰিম সন্ধিয়াৰ কাম ৰাতি কৰিম ৰাতিৰ কাম ৰাতিপুৱা কৰিম তেনেকৈয়ে কৰি আছোঁ মই যিটো টাইমত যিটো কাম কৰিব লাগে সেইখিনি সময়ত কৰা নহয়গৈ কাৰণ কৈছোঁ নহয় ফাৰ্ষ্ট প্ৰায়ৰিটি বাচ্ছা তাৰপিছতহে বাকীবিলাক গতিকে মোৰ এই ব্লগটো সামৰিছোঁ আপোনালোকে চাই কেনেকুৱা পালে জনাব আৰু যদি ভাল পাইছে তেন্তে লাইক কৰি দিব ভিডিঅ'টি চোৱাৰ বাবে বহুত ধন্যবাদ